কৰিব ওলাইছোঁ সৰু পোৱালি ব্লগছ। তো আজি হৈছে 2 আগষ্ট। 1 আগষ্টৰ পৰা আমাৰ স্কুল পুৱা 9 বজাৰ পৰা স্কুল আৰম্ভ হয়। আকৌ 9:30 পৰা আৰম্ভ হৈছিল, এতিয়া 9 বজাৰ পৰা আৰম্ভ হৈছে ভিডিঅ' স্কুল। আৰু বৰ্তমান মই এতিয়া সময় 7:30 নাছিল, 7:30 আছিল। ক'বলৈ অকণমান মানে ভুল হৈ গ'ল, ক্ষমা কৰি দিবলৈ। বৰ্তমান মই এতিয়া এইটো দেখিব পাৰিছোঁ আপোনালোকে ইউনিফৰ্ম, কিতাপ, জ্যামিতি, বহি এইখিনি বস্তু ওলাই মই পঢ়িও ল'লোঁ। এতিয়া মই গা ধুব যাম আৰু আজি মোৰ 3 নম্বৰ ভিডিঅ'টো আপলোড দিম। আপোনালোকে ভিডিঅ'টো ইয়াৰ পিছত চাব চাগে। মই 3 নম্বৰ ভিডিঅ'টো আপলোড দি চালোঁ, আপোনালোকে চাই ভাল পালে কিজানি, হ'ব পাৰে হয় নাই। আৰু ফেচবুকতো ভিডিঅ'বোৰ এৰি ফেচবুকত ইউটিউবতকৈ বেছি অলপ ভিউ চাই মই এবাৰ ইউটিউবৰ লিংকটো এৰিম আৰু অলপ পিছত মই গা চা ধুই আহি কিনে আপোনালোকৰ লগত লগ কৰি আছোঁ। তো গাইজ মই স্কুল গা ধুই কিনে আপোনালোকক লগ কৰিছোঁ ক'লোঁ, কিন্তু গা ধুই কিনে মই আপোনালোকক লগ কৰিব নোৱাৰিলোঁ, কাৰণ মই মানে গা ধুই আহি কিনে ভিডিঅ' বনাব নোৱাৰিলোঁ। গা ধুই কিনে আহিলোঁ, তাৰপিছত ভিডিঅ' বনাম বুলি ভাবিলোঁ, আকৌ স্কুল যাবলৈ দেৰি হৈ গৈছিলে ন, সেইকাৰণে স্কুল ওলাই গুচি গ'লোঁ। স্কুল পৰা আহি কিনে ভিডিঅ' বনাব দিলে, স্কুল পৰা 2:30 ছুটি হ'ল, 3:30 টিউশ্যন আছিলে। 3টা বজাত ঘৰৰ পৰা ওলাই কিনে গুচি গ'লোঁ। তো টিউশ্যনৰ পৰা আহিলোঁ এতিয়া মই। তো বৰ্তমান মই আমাৰ ঘৰৰ বাহিৰত মানে চোতালত থিয় হৈ কিনে ব্লগ বনাইছোঁ, ঘৰত অলপ কথা চথা পাতি আছে। তো ভিডিঅ'টো বনাই আছোঁ, আপোনালোকে লাষ্টলৈকে চাব দেই। লাষ্টত অলপ ধামাকা হ'ব, ধামাকা মানে কি ধামাকা হ'ব চাব ভিডিঅ' লাষ্টলৈকে। আপোনালোকক সৰু সুৰা এটা চিনেমেটিক দেখাই দিওঁ, চাই লওক। 3, 2, 1 এণ্ড গো। সকলোৱে মোৰ চিনেমেটিকটো চাই কিনে মানে চিনেমেটিক অকণমান ভিডিঅ' বনালোঁ প্ৰথম এবাৰ, চাই ভাল পালে মানে। আগতো বনাইছোঁ অলপ, আজি অলপ মই মানে বুজিছা আৰু আপোনালোকে যিনে পতা উনে পতা। তেতিয়া ঘৰৰ ভিতৰলৈ যাওঁ, ভিডিঅ'টো এতিয়া বেছি নবনাওঁ, এডিট কৰোঁ। এতিয়া অন্ধকাৰ। তো চকা কটাই কিনে দেখিলোঁ যে মায়ে ইয়াত কিবা এটা বনাই আছে। তাৰপিছত ঘৰৰ পৰা ওলালোঁ আৰু ওচৰতে মানে নাহৰকটীয়াত আনন্দ মেলা হৈছিলে, চাব গৈ। আপোনালোকে দেখিলে যে কালি যে আমি ফুৰিবলৈ গৈছিলোঁ, মানে মেলা চাবলৈ গৈছিলোঁ। কালি মানে ভিডিঅ'টো পূৰা বনাব নোৱাৰিলোঁ, কাৰণটো কি মানে কাৰণ মোৰ মোবাইলটো মানে মাৰ মোবাইলটো ৱাটাৰপ্ৰুফ নহয়, যে ভিডিঅ' চিডিঅ' বনালে পিছত যদি কেমেৰা চেমেৰা পানী সোমাই যায়, এইবোৰ ভিডিঅ' আপোনালোকে চাব নাপালে হয়। তো সেইটো কাৰণে মই ভিডিঅ' নবনালোঁ। আপোনালোকে লাইক ছাপোৰ্ট কৰক, যাতে আমি ৱাটাৰপ্ৰুফ মোবাইল ল'ব পাৰোঁ। তো আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, মানে ইনষ্টাগ্ৰামত এটা মই ভিডিঅ' দিম, আপোনালোকে চাব। সেইটো ইউটিউবত নকওঁ, মই কিবা এটা ভাবিছোঁ, মানে আপোনালোককো ভাল লাগে বস্তুটো চাগে। কিবা এটা বস্তু ভাবিছোঁ আৰু সেইটো আপোনালোকে ইয়াত নকওঁ। ইনষ্টাগ্ৰাম আইডিটো তলত বাৰে ওলাই আছে, ইয়াত ক্লিক নকৰিব। ইনষ্টাগ্ৰাম আছে যদি ইনষ্টাগ্ৰাম গৈ কিনে ফ'ল' কৰি দিব। আৰু ভিডিঅ'টো মোৰ প্ৰথম ভিডিঅ' হ'ব, এইটো আপোনালোকে চাব। কিন্তু প্ৰথম ভিডিঅ' ইনষ্টাগ্ৰামত দেই, মোৰ ইউটিউব চেনেলত নহয়। আপোনালোকে আগলৈকে চাই থাকক, আপডেটখিনি দি থাকিম। এতিয়া আমি মানে খোজকাঢ়ি অকণমানটো গৈ আছোঁ, 1 কিলোমিটাৰমান যাম বুলি কৈছোঁ, মানে আধা কিলোমিটাৰমান ঘূৰি আহিম। ভিডিঅ'টো আগলৈকে চাই থাকক, পূৰা আপডেট দি দিম। গাইজ ঘৰ আহি পাই গ'লোঁ আৰু এতিয়া ঘৰ পালি আহোঁ, গাইজ এতিয়া মই এই দুৱাৰটো খুলি থাকোঁ যে, এইটো মই পূৰা পিচটো ওলাই গৈছিলে আৰু ইয়াত মানে ডিছমিছ হৈ গৈছিলে। এতিয়া এইটো অকণমান বনাই দিলোঁ, মানে এইটো আপোনাৰ ইয়াত মই টিপি দিলে ভিডিঅ'টো ৰখি যাব, টিপি দিওঁ। ইয়াক অলপ আৰামটো লৈ ইয়াক আকৌ অশান্তি কৰোঁ, একদম 2 নম্বৰ চলাই দিম। ফেন চলি গ'ল। আৰু টকা আপোনালোকক মই এটা কথা ক'ম ভাবিছিলোঁ, যেতিয়া দেউতাই দোকানত যায়, তেতিয়া মানুহখিনিয়ে কয় যে আপোনাৰ ল'ৰা ধুনীয়া ভিডিঅ' বনাইছে, আৰু বনাব ক'ব। আৰু মই যেতিয়া কোনোবা দোকানত যাওঁ, মানুহখিনিয়ে মোক তেতিয়া কয় ধুনীয়া আছে আৰু বনাবা। আপোনালোকৰ এই মৰমটো পালে মোক বহুত ভাল লাগে, যাতে আমি আগলৈ আগুৱাই যাওঁ। ভিডিঅ'টো আৰু দীঘলীয়া নকৰি ইমানতে আমাৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ, হয় নাই? অঁ বুলি কোৱা। ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আপোনালোকে যদি চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইবো কৰি দিব। মানে মই এতিয়া পঢ়িব যাম, মায়ে অলপ চকু ডাঙৰ কৰি কৈছে পঢ়িবি যা। পঢ়িম, তাৰপিছত আধা ঘণ্টা এডিটিং কৰিম, দেউতাৰ মোবাইলত পঠাম, তাৰপৰা মই ভিডিঅ'টো আপলোড দিম দেই। বাই।